এনেকৈ ভিডিঅ' ভাত বনালা আছে বুলি এইফালে দৰা না মোক চিনি পাইছে নাই মামি হয় নি ভাত খাই আছে নালাগে নমস্কাৰ কৰিব এইফালে দৰা ঘৰ গাঁৱে হৈছে যাওঁ নি পিছত কথা পাতিম বাৰু দেই খাই লওক হেল্ল' গাইজ কি খবৰ আশা কৰোঁ সকলোৱে ভালেই মোৰো ভালেই দীপাঞ্জলি ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এইফালে দেখিছেই সাজি কাচি ওলাই ল'লোঁ এতিয়া বাজিছে 11টা চাৰে 11টা মানেই হ'ল ওলাই কেনে ৰখি আছোঁ গাড়ী অহালে গাড়ীখন নাই অহা অটো মাতিছোঁ আমি এফালে যাব লৈছোঁ গম পাব ক'লৈ গৈ আছোঁ কৈ আছোঁ আৰু সেইফালে আমাৰ মাহঁতে ওলাই কেনে বহি আছে দুজনী ৰখি ৰখি আমনি লাগি গৈছেগৈ আৰু ওলাই কেনে ৰাতিপুৱাই ওলালোঁ ভাত চাত খাই ভিডিঅ'টো চাই থাকক ক'লৈ গৈ আছোঁ গম পাই থাকিব আৰু অটো অহালৈকে ৰৈ থাকোঁ তেতিয়ালৈকে অপেক্ষা কৰি থাকক আপোনালোকে এইফালে পিতাই ওলাই ল'লে অ' পিতাই চাই দিয়ক এইফালে এইটো আমাৰ পিতাই দেখিছে না পিতাই আপুনি এয়া যাবলৈ ওলালোঁ দেই মায়ে দি দিব বোলে পইচা এইজনী বাইদেউ ধুনীয়াকৈ ওলাই লৈছে এইফালে অটো আহি পালে আৰু গৈ থাকোঁ আপোনালোকেও চাই থাকক ক'ত গৈ আছোঁ গম পায়ে থাকিব আৰু অথনিয়ে কৈছিলোঁ যে ক'ৰবালৈ আহিছোঁ বুলি আহি পালোঁহি আমাৰ এই ভাগিন এজনীৰ ঘৰ উঠা মৃত্যু পতা আছে তাতে আহিলোঁ আৰু আহি পালোঁহিয়ে হ'লে এঘণ্টামান অহা আৰু মানে ব্যস্ততাৰ মাজত মানে ক'বলৈ পোৱা নাছিলোঁ আহি পালোঁহি বুলি আৰু এতিয়া গৈছোঁ অলপ সময় উলিয়াই কিনে যিহেতু মামীয়ে কৈছোঁ অলপ কাম কৰিব লাগিব কাম চাম কৰি লৈছোঁ আৰু খুব এটা ভাল লাগিছে আৰু এইফালে বিয়া ঘৰ অলপ মানে নোৱাৰিলোঁ আৰু যিমানখিনি পাৰিছোঁ সিমানটো কাম কৰি দিছোঁ আৰু চাই থাকক দেখুৱাম বাৰু দৰা কইনা আৰু এতিয়া এই অলপ ৰাস্তাৰ ফালে ওলাই আহিলোঁ তাত মানে কেমেৰা আগত কথা ক'বৰ কাৰণে ইমান অভ্যাস নাই যিহেতু অলপ লাজ লাগে আৰু চাই থাকক এইফালে বাইদেউ পূৰা ফটো মাৰি আছে এইফালে দৰা গাড়ী ৰখাই থৈছে ধুনীয়াকৈ আৰু খুব এটা ধুনীয়া পৰিৱেশ আৰু ৰাস্তাৰ কাষতে ঘৰটো আছে এবাৰ ছেকেণ্ডবাৰ আহিছোঁ ময়ো সিমানকৈ আহি পোৱা নাই এই গাঁওখন নাম কুলিপথাৰ নে কি বুলি কয় গাঁওখনৰ নাম কুলিবিল বুলি কয় এই টঙনাৰ ওচৰতে আছে ইমান ভালকৈ গাঁওবিলাক চিনি নাপাওঁ ময়ো সিমান ঘূৰি ফুৰা মানুহ নহয় যে হ'লেও তথাপিও শিৱসাগৰৰ পৰা আহিছোঁ ভাল লাগিছে আৰু চাই থাকক মই দেখুৱাম যিমান দূৰ পাৰোঁ আপোনালোকে স্কিপ নকৰাকৈ এইফালে ৰাস্তাৰ কাষতে এইটো বিয়া ঘৰ নহয় এইফালে ভকত বহি আছে নিয়ম কৰিব লাগে যিহেতু নিয়মবিলাক কৰিবই লাগিব সেই নিয়মৰ ব্যস্ততা এইফালে দৰা চৰা বহি আছে আৰু এইটো বিয়া ঘৰ পদূলিটো চাওক hay মেখেলা hay খানা পিনা খাই আছে ন এইফালে আমাৰ ভতিজাজনী ভাত খাবলৈ বহি গ'ল এইফালে কিৰণ দাদা একদম পূৰা ধুনীয়াকৈ বাইকৰ বিয়াত ন বাইকৰ বিয়াত পূৰা ব্যস্ততা আৰু এইফালে ভাত দি আছে কইনা দেই কইনা ফটো নহয় কইনাজনী ভালকৈ চাই লওঁ এইফালে বহি আছে কইনাক আৰু ভাত খাই আছে এইফালে ভাত খাই আছে
ভিডিঅ' হ'বনে আকৌ লাজ লাগে নহয় এইফালে দৰা না মোক চিনি পাইছে নাই মামী হয় জানো ভাত খাই আছা নালাগে নমস্কাৰ কৰিব এইফালে দৰা ধৰা গাঁৱে হৈছে যাওঁ নি পিছত কথা পাতিম বাৰু দেই অঁ খাই লওঁ এফালে দৰা কইনা যাবলৈ ওলালে আৰু গধূলিয়ে হ'ল খুব মানে দুখ লাগিছে সকলোৱে দুখ লাগিছে ছোৱালী মানুহ যিহেতু লোকৰ ঘৰ এখনত থাকিবগৈ লাগিব সেইখনেই আৰু নিজৰ ঘৰ লোকৰ ঘৰনো কি আৰু এয়া বিদায় দিবলৈ ওলাই গৈছোঁ পদূলি ফালে চাই থাকক জংলি জংলি তাত খান্দি থাকিবি একো কণাকণি কৰি নিবি দেই আৰু কোনোবা আছে কৈছে থাকি আহিলে কৈছে কোনে থাকি আহিলে চবে আহিলে নাই চাই লোৱা সেইফালে গ'ল কিজানি কম উঠলে বুলি উঠাইছো চাওঁ আৰু এইফালে আমি জুইকাষত বহি আছোঁ দেই পুৰা বিয়া লাগিছে গাত আৰু একদম বহি আছোঁ খুব ঠাণ্ডা লাগিছে শুই আছিলোঁ কইনা চইনা বিদায় দিলোঁ আৰু অলপ অলপ দুখো লাগিলে আৰু ছোৱালী মানুহ উলিয়াই দিব লাগে দুখ লাগিলেও উপায় নাই যাব লাগিব এতিয়া বহি আছোঁ আৰু এতিয়া পুৰা নাচ গান হৈ আছে আৰু ৰাতি এতিয়া খানা চানা হ'ব আৰু তাৰপিছত এফালে বাইদেউ পুৰা ভিডিঅ' চাই আছে ধুনীয়াকৈ কিবা খাম বুলি কৈছিলে নেকি ইয়াত আৰু বেছি দীঘলীয়া নকওঁ ভিডিঅ'টো অলৰেডি বহুত হৈ গ'ল দীঘলীয়া আৰু চাই থাকক আপোনালোকে মানে ভিডিঅ'বিলাক চাই থাকিব আৰু এনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম ক'ৰবাত গৈ কেনে আপোনালোকৰ ছাপোৰ্টৰ প্ৰয়োজন ছাপোৰ্ট কৰিব আপোনালোকে আশীৰ্বাদ কৰিব মই যেন ভাল হওঁ ভালকৈ মানে ছাবস্ক্ৰাইবাৰ আহে আৰু ভাল ভিডিঅ' দিব পাৰোঁ তেনেহ'লে এতিয়া আৰু বেছি দেৰি কৰি নাথাকোঁ এতিয়া আৰু উঠিমেই আৰু তেনেহ'লে অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ